আজি মই আপোনালোকক বেঙেনা দৈ দিয়া এটা ৰেচিপি দেখুৱাম আহকচোন চাওঁ কেনেকৈ বনায় প্ৰথমতে বেঙেনা ল'ব লাগিব জিৰা গুড়ি কচুৰি মেথি নিমখ হালধি দৈ আনফালে জলকীয়া ল'ব লাগিব কেঁচা জলকীয়া আদা বিলাহী ল'ব লাগিব আৰু অলপমান ধনিয়া পাত লাগিব প্ৰথমতে বেঙেনাবিলাক আমি চাৰিফালকৈ কাটি ল'ম চাৰিফালকৈ কাটি তাৰ ভিতৰত আমি এতিয়া নিমখ ভৰাই দিম এনেধৰণে ফালি দিলে পোক আছে নি তাকো দেখা পোৱা যায় এনেধৰণে আমি নিমখ সানি ল'ব লাগিব তাৰপিছতে এখন কেৰাহী আমি গেছৰ ওপৰত পাতি দিছোঁ আমি এতিয়া ইয়াতে 1 কাপমান জোখৰ তেল দিছোঁ ইয়াত তেলখিনি গৰম হৈ গৈছে এতিয়া আমি ইয়াতে বেঙেনাখিনি ফ্ৰাই কৰিম বেঙেনা দিয়া হৈছে বেঙেনাখিনি চাৰিওফালে ধুনীয়াকৈ ভাজি ল'ব লাগিব গেছৰ ফ্লেমটো আমি মিডিয়ামত দি লৈছোঁ বেঙেনা চাৰিওফালে ধুনীয়াকৈ আমি ফ্ৰাই কৰি লৈছোঁ এনেধৰণে আমি গোটেই বেঙেনাখিনি ফ্ৰাই কৰি ল'ম ঠাৰিয়েদি ফ্ৰাই কৰিব আনফালে আমি দৈ লৈ লৈছোঁ দৈতে জিৰা গুড়ি এচামুচ ধনিয়া গুড়ি এচামুচ টেবুল চামুচেৰে চাহ চামুচেৰে জিৰা গুড়ি ধনিয়া গুড়ি জলকীয়া গুড়ি কাশ্মীৰী মিৰ্চ হয় এইটো জাল নাইকিয়াটো ৰংটো সুন্দৰ হ'ব কাৰণে দিছোঁ এইটো এটা জলকীয়া গুড়ি হয় মই নিজে ঘৰত বনোৱা শুকান জলকীয়া গুড়ি কৰি বনোৱা হৈছে সেইটোত জাল আছে এই মছলাখিনি মই এতিয়া ধুনীয়াকৈ দৈখিনিৰ লগত ফেটি ল'ম দৈৰ লগতে মছলাখিনি ফেটি ল'লোঁ এনেদৰে ফেটিব লাগিব যাতে মছলাখিনি দৈৰ লগত সুন্দৰভাৱে মিলি যায় এইখিনি হৈ গৈছে এতিয়া আমাৰ এয়া মই আদা জলকীয়া বিলাহীৰ পেষ্ট এটা বনাই ল'লোঁ কেৰাহীখনত তেল আছিলে তাৰ পৰা অলপ তেল কমাই লৈ মই তাতে জিৰা গুড়ি গোটা জিৰা তাৰপিছতে হিং কচুৰি মেথিৰ পাত দি দিছোঁ ইয়াতে তাতে মই কেইটুকুৰামান দালচেনিও দি দিম এয়া মই দালচেনি দি দিছোঁ আৰু কেইটামান আমি ইয়াতে ইলাচি দি দিম এয়া ইলাচিও দি দিছোঁ খুব সুন্দৰ এটা গোন্ধ ওলায় এই মিশ্ৰণটোত
খাবলৈও বেঙেনাৰ চব্জিটো ইমানেই টেষ্টি হয়, বেঙেনা নোখোৱা মানুহেও খাই ভাল পাব। ইয়াতে আমি বিলাহী পেষ্টটো দি দিলোঁ, বিলাহী জলকীয়া আদাৰ পেষ্টটো আমি ইয়াতে দি দিলোঁ। এইখিনি এতিয়া আমি ভালদৰে লৰাই দিম। ইয়াতে আমি হালধি অলপো দি দিছোঁ, যিহেতু আগতে হালধি দিয়া নাই। তাত দৈত হালধিটো দিব নালাগে, এনেই পাছত দি দিলে ভাল হয়। এয়া মিশ্ৰণখিনি আমি ভাল ধৰণে মিলাই দিছোঁ। এইখিনি তেল বিৰিঙি নুঠালৈকে আমি এনেকৈ ভাজি থাকিম কম জুইত। জুইটো বঢ়াই দিব নালাগে, জ্বলি যাব নহ'লে। ইয়াত তেল বিৰিঙি উঠিলে এইখিনি হৈ গৈছে আমাৰ। এতিয়া ইয়াৰ ওপৰত আমি এতিয়া যিখিনি দৈ ৰাখিছিলোঁ, ইয়াতে আমি এতিয়া দৈৰ যিখিনি মছলা দি থোৱা মিশ্ৰণ আছিলে সেইখিনি আমি দি দিম। এই দৈখিনি আমি এতিয়া দি দিব লাগিব ইয়াতে। মছলা মিক্স কৰা দৈ মিশ্ৰণখিনি আমি ইয়াত দি দিলোঁ। এইখিনি এতিয়া তেল বিৰিঙি উঠিছে। এটা এগিলাচ মই পানী দি দিছোঁ, ঠাণ্ডা পানীয়ে দিয়া হৈছে। এইখিনি এতিয়া আমি ভাল ধৰণে মিলাই দিম। ইয়াতে আমি এতিয়া ফ্ৰাই কৰি ৰখা বেঙেনাখিনি দি যাম। এপিচ এপিচ কৰি মই দি গৈছোঁ। আমাৰ বেঙেনা দিয়া হৈ গ'ল। এতিয়া মছলাখিনি বেঙেনাৰ ভিতৰত সোমোৱাৰ বাবে আমি খুব লাহে লাহে অলপ লৰাই দিব লাগিব বেঙেনাখিনি। মছলাখিনি তেতিয়া ভিতৰলৈ সোমাই যাব বেঙেনা। ইয়াতে মই ধনিয়া পাত অলপ দি দিছোঁ। ধনিয়া পাত দি এইখিনি আমি 2 মিনিটমান সময় ভাজ খাবলৈ দিব লাগিব, যাতে মছলাখিনি বেঙেনাৰ ভিতৰত সোমায় সুন্দৰভাৱে। তাৰ বাবে এইখিনি মই 2 মিনিটমান ৰাখি থ'ম। দুই মিনিটৰ পাছত মই ঢাকোন খুলি চাইছোঁ, এয়া আমাৰ হৈ গৈছে। গ্ৰেভিটো যদি আপোনালোকে বেছি বিচাৰে তেনেহ'লে বেছি গ্ৰেভি হোৱা বিচাৰে তেনেহ'লে আৰু অলপ ভাজি দিব পাৰে। আমি ইমানতে ৰাখি থ'ম।
এয়া আমাৰ সম্পূৰ্ণ হৈ গ'ল বেঙেনা দৈ দি বনোৱা। ইয়াৰ ওপৰতে মই এতিয়া অলপমান ধনিয়া পাত দি দিছোঁ। এয়া হৈ গৈছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে।